ভোগালী বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান দিন ৰাজ্যজুৰি এতিয়া চলিছে ভোগালী কাদৰাৰ পূৰ্ণ ব্যস্ততা ভোগালী বিহুৰ বাবে মাজুলীৰ ভকত চাপৰিৰ প্ৰায় 16খন গাঁৱৰ ৰাইজ এতিয়া ব্যস্ত কুঁহিয়াৰ পেৰাত ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল কুঁহিয়াৰ কটাৰ পৰা আৰম্ভ কৰি ৰস উলিয়াই গুড় পগোৱালৈকে ব্যস্ত হৈ পৰিছে সকলো পুৰুষ মহিলা কাৰোৰে আহৰি নাই এতিয়া কাৰণ ইয়া যে ভোগালীৰ বতৰ আমাৰ ভকত চাপৰিবাসী আমি কুঁহিয়াৰ কাটিও ভাল পাওঁ আৰু খেতিটো কৰিও ভাল পাওঁ আৰু এই খেতিটোত আমাৰ উৎপাদন হৈছে আৰু ৰাইজো সুখী হৈছে হয় বিহু প্ৰস্তুতি আমাৰ সুন্দৰভাৱে প্ৰস্তুতি চলাইছোঁ আমাৰ সকলো ৰাইজে গুড় আমি প্ৰায় আমি এতিয়া 10 ভাৰমান পেৰিছোঁ আমি বজাৰলৈ আমি উলিয়াই দিছোঁ গুড়টো আৰু সকলো ৰাইজে সকলো আনন্দ উপভোগ কৰক খাওক আৰু প্ৰতি ঘৰ মানুহে গুড়ৰ ক্ষেত্ৰত বিহুৰ ক্ষেত্ৰত আমাৰ আগন্তুক ভোগালী বিহু উদযাপন কৰিবলৈ ওলাইছে আৰু আমাৰ জাতীয় সংস্কৃতি হিচাপে আমাৰ অতি মৰমৰ অতি পৰম্পৰা জাতীয় বিহুটো আমাৰ সকলোৱে ধুমধামেৰে পালন কৰিবলৈ উদ্যোগী হৈ পৰিছে মাজুলীৰ ভকত চাপৰিৰ কুঁহিয়াৰ কৃষকসকলে এইবাৰ পাইছে আশা অনুৰূপ ফল ভাল হৈছে কুঁহিয়াৰৰ খেতি গুড়ৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱা মাজুলীৰ ভকত চাপৰিৰ কৃষকসকলে এতিয়া ৰাজ্যৰ বিভিন্ন বজাৰলৈ প্ৰেৰণ কৰিছে কুইণ্টেলে কুইণ্টেলে সুস্বাদু গুড় মাজুলীৰ পৰা পৰাঞ্জ্যোতি বৰা নিউজ 24 নৰ্থ ইষ্ট